হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। এতিয়া মালপোৱা বনাই আছোঁ। আজি ঠাণ্ডা বতৰ, ঠাণ্ডা বতৰৰ কাৰণে মালপোৱাটো আজি ভাবিলোঁ বনাই লওঁ। তাকে এতিয়া কেনেকুৱা হৈছে লুকটো মোক জনাবচোন, ভাল হৈছে নে নাই। ঠাণ্ডা বতৰ না, ঠাণ্ডা বতৰত তাৰমানে মালপোৱাটো খাই ভাল লাগে। লুকটো কেনেকুৱা হৈছে বাৰু? সজাই থৈ দিছোঁ আৰু এটা বনাব লাগিব। এইবিলাক কৰি থাকোঁ আৰু ঘৰত থাকিলে মুঠতে কিবা নহয় কিবা এটা কৰি থাকিব লাগে। ফাইনেলি বন্ধু বান্ধৱীসকল, আমাৰ এয়া মালপোৱা বনোৱা হৈ গ'ল আৰু এয়া মালপোৱাটো এনেকুৱা হৈছে। আৰু বৰ্তমান মই বনাই আছোঁ এয়া চাহ। এয়া চাহ বনাই আছোঁ, চাহ আৰু মালপোৱা বনোৱা হ'ল। ঠাণ্ডা বতৰৰ কাৰণে ক'তো যাব পৰা নাই, দিনটো ঘৰতে সোমাই আছোঁ। তাৰপিছত এয়া মালপোৱা বনালোঁ। মালপোৱা খানাটো ঠিকে আছে না? মালপোৱা বনালোঁ, ফুলাৰী নহয় মালপোৱাই বুলি কৈ আছোঁ। মালপোৱা বনালোঁ, চাহ বনাইছোঁ। তাকে ৰখি আছোঁ, এতিয়া পৰিয়াল অহা নাই, পৰিয়াল আহিলে খাওঁ আৰু এতিয়া কালাৰটোতো ঠিকে আছে। মালপোৱাটো মই ভিতৰটো খুলি পেলাই চাওঁ কেনেকুৱা হৈছে, চব চিনে নাই। এয়া দেখা পাইছেনে?